চাই দিম মোক বস্তুটো পঠাই দিবা ঠিক আছে ঠিক আছে ঠিক আছে গামোচাখন এক ৰাতিত কেনেকে মালামাল হৈ গ'ল জৰুৰী ঘূৰাইব ল'ৰাটো কিবা আমাৰ দুই নম্বৰী যেন লাগিছে গাড়ীত কিবা 2 নম্বৰী মান নাই তো মনটো গোন্ধাইছে সেনেকা অশ্বিৰপুৰ নিচিনা চাই আছে লাজে লাগে ভাই স্যার ক'ত যাম ন আমি আজি এটা সাডেন চেকিং কৰিম কিহৰ চেকিং স্যার ইলেকশনৰ সময় নহয় জানো কিবা গাড়ী সারি চেকিং কৰিব নেকি ইয়েস মুভ হ'ব স্যার কি হলে স্যার সেলটো অলপ দিগদাৰ দি আছে বৰষুণ জিকেল নহয় সেই কাৰণে হৈছে নেকি ষ্টাৰ্টিংতে প্ৰবলেম এখন গাড়ী আপোনাৰ বাকিখিনি সব ঠিক আছে স্যার এটুই মাত্ৰ প্ৰবলেম বলক ষ্টাৰ্ট কৰক ওৰি হ'বনে নাই হ'ব স্যার 20 মিনিট মান লাগিব বাদ দিয়ক গাড়ী থক বাইকত যাম বলক স্যার ওচৰতে প্ৰেক্টিছ থংক কৰি দিলা গাড়ী আরে কি হল নাহে কিয় স্যার হলা হয়তো অলপ জুজি চাও নাকি আৰু হ'ব স্যার কি কৰি আছে হে বলক স্যার হবুৰত ইমান ধুনীয়া কাপোৰ পিন্ধিছো এতিয়া কাপোৰ পিন্ধি আছো মই ভাবিছো সদায় কিয় কান্দি আছা ফুটিতে কান্দিছো ফুটিত মানুহ কান্দে নেকি যদি টকা পইচা হয় তোৰ কেতিয়াবা ওলাই যায় মই তাৰমানে ঢেৰ টকা পালি মই ঢেৰ টকা পাইছো এভেইলেবল পাইছো নিজে যিমান টকা পাইছো মই চবকে বিলায়ো দিছো অসমত আৰু মোৰ ক'ত মইতো ৰিলেশ্যনটো এক্সট্ৰা সেইকাৰণে পুজেকাটো মোক অকণ বেলেগকে ৰাখিছে অসমত সঁচাই কৈছে থেংক ইউ মোহন থেংক ইউ দেই আৰু পইচাটো পালি ক'ত সেইটো মই ক'ব নোৱাৰিছো আরে মোক কোচোন কো একো নহয় ক'ব নোৱাৰিছো বেলেগে লৈ যাব খবৰ আরে মোক কো না একো নহয় কাকো নকৈছ দিয়া কাকো শপত তোৰ শপত খাই গৈছো কাকো নকবি নকওঁ দে সপোনত পাইছো 100 দিছেনে আরে সপোনত টকা পাইছা এটা লেভেল ফালি আছা পাগলটো এইটো এডালা সপোনত টকা পাওঁতে ইমান জলদি সঁচাকে টকা পালেতো একে ডিঙিত ঘাপ মাৰি থৈ যাব দাদা কোনো অহা নাই এতিয়ালৈকে আচ্ছা যদি দিগদাৰ হয় পাৰ্টি অফিচতে থৈ আহোঁগে নেকি
প্ৰব্লেম হ'ব যদি গাড়ীখন এনেকে ৰখাই দিওঁতে পুলিচে চেকিং কৰে তেতিয়া হ'ব মই বুজি পাইছো কিন্তু সোনকালে পঠিয়াই দিয়ক না মানুহজন দাদা পুলিচ আহিছে ৰাখিছো ছাৰ ইয়াতে ৰখিম নেকি অলপ আগলৈকে যাম বোলো ঠিক আছে ছাৰ মহা বিপদ হ'ল দেই নিজে গাড়ীখন শিকি নোলোৱালৈকে এই গিয়েৰডাল হাত লগাওতেহে মোৰ মহাডাল কলে যায়গে জানো আচলজনী এতিয়া আকৌ মোক গাড়ী কামত তুলিব কি কৰোঁ বাৰু মই মুকুতা মুকুতাই মোক দেখি লুকাইছে যে ঐ দীপু ইয়াত এটা প্ৰব্লেম হৈছে বুজিছ পুলিচে গাড়ী চেক কৰি আছে আৰে আপুনি গুচি নাহে কিয় অলৰেডি 10 লাখ টকা মোৰ গাড়ীত আছেই গাড়ীখন ৰখাই দিলো কাৰণে পুলিচে সন্দেহ কৰা নাই মোক কৰিলে পুলিচে চেক কৰিব আৰে এতিয়া মই কি কৰো আচ্ছা তুমি সেই পইচাটো কিহত আনিছা ব্ৰিফ কেছত অ'কে যি কৰা সোনকালে কৰা মুঠতে এই পুলিচবোৰ যে কাম নাই নহয় আৰু কি কৰোঁ বাৰু এতিয়া তই বিজি হৈ আছ নেকি নাই কওক ছাৰে এখন তোক কপি কৰিবলৈ কৈছে আমাকতো চাৰি একো কোৱা নাই মোক কৈ গৈছে কৰক তোক কৰিবলৈ দিছে আমিতো চাৰক লগেই পোৱা নাই মই লগ পাইছো আপুনি কৰক না নহয় তই অলপ গণ্ডগোল এটা হৈ আছে মানে ছাৰে মোক লগ কৰিছেতো কৰোঁতে কৈছে এইখন নি আপুনি সূচক দিব কি ক'বলৈ এইখন কপি কৰি দিব লাগে এইটা তালে কৰি বুজাইও ক'ব নাপাৰে মই নেজানো নহয় কি আছে তোৰ ইয়াত বেগটো মই তাক দিব লাগিব পইচা দিছে চাহ কি আছে বেগটো মই দিব নোৱাৰিছো পইচা দিছে নাই চাওকচোন চাওক কাগজ আছে Oh my God! বলে ইয়াৰ মই ইয়াৰ পৰা পলোৱাই ক'ত পালিছ এইবিলাক অ ভাইটি কি নাম তোমাৰ মোহন চিয়াদি ভয় খাব নালাগিছে আচলটো নহয় পিঠাই খোৱা চিয়াদি আচ্ছা সেইটো কথা ন আচ্ছা মোক কাম এটা কৰি দিব পাৰিবা নেকি কাম পইচা দিম কিয় কামটো কৰিব নাই আগতে সেইটো কোৱা পইচাটা হাতত পৰিব কাম যেন নিজে নিজে হৈ যাব হয় নেকি লোৱা সেইটো 100 টকা কি কাম আছে কওক আচ্ছা গাড়ীত মোৰ এটা বেগ আছে এই তাত গাড়ীত মানুহ এজন ৰখি থাকিব তুমি বেগটো দি থৈ আহিলে হ'ব গাড়ীৰ ভিতৰত এটা বেগ আছে বেগটোৰ ভিতৰত মালটো কি আছে এই কাগজ আছে কাগজ আছে কাগজটো আপুনি নিজে দি আহিব পাৰিছে এই গাড়ীখন মানে মোৰ বেয়া হ'ল ইয়াত এনেকে এৰি থৈ যাব নোৱাৰো নহয় আচ্ছা সেইটো মই দি থৈ আহিব লাগিব মানুহজনে মোক চিনি পাইছে পাব মানে মোক আগতে লগ পাইছে নাই বনাই পোৱা আকৌ কি কথা কৈছে মানুহজনে যদি মোক লগ নাপাইছে কেনেকে চিনি পাইছে ৰাম বৰ প্ৰশ্ন কৰি থাকাহে তুমি লোৱা আৰু 100 টকা লোৱা যা আৰু বেগটো লৈ যা পইচা যে পাইছো এতিয়াই কাম কৰি বেগটো লৈ যা এইটো ল দাঙি লৈ যা এইটো ধৰকচোন মোক কেইটামান উলিয়াই দিয়কচোন ৰাম জ্বলাই খাইছে মানে দেই এইটোৱে যা
কৈছো অ। ইমান দূৰ যে যাম তাৰপাতে ঘূৰি আহিম সেইটোচোন গণ্ডপচি একোৱেই নহয় এই তই নালাগে যাব দে জুমনি কৈছো যা। হে ভগৱান কি যে মানুহ লগ পাওঁ নহয় চকেট দা মই বেগটো ল'ৰা এটা হাতত দি পঠাইছো অ পাব চিনি এই মূৰত খোপা বন্ধা ঠিক আছে হ'ব অলপ দেখিছো অলপ এই ৰ পাই গৈছো হ'ব দে হ'ব ঠিক আছে যোৱা চিনি যোৱা ডিউটি কৰি আছো যোৱা কিয় মাৰিছে ফাটি যাব কি আছে ইয়াত বহুত কাগজ আছে কি আছে তোৰ ইয়াত সেইখিনি ল'ৰা এটা দিছে বেগটো মই তাক দিব লাগিছো পইচা দিছে চাহ চাওঁ কি আছে বেগটোত মই দিব নোৱাৰিছো পইচা দিছে কৈছো নাই চাওকচোন চাওক কাগজ আছে Oh my God. হ'লে ইয়াৰ মই ইয়াৰ পৰা পলোৱাই খুব পলিত এইবিলাক অ চকেদা What? অ Actually, ঘটনাটো কি হৈছে? হলনে চুজ ৰ'ব আন লৈ আন কেইকেইটা হৈ গৈছে ৰোজ বুটৰ লগত খাইছো মজ্জা লাগে এনে টাইম অফ ইভিনিং জেনাৰেলি মই বুটৰ লগত বেলেগ বস্তু খাম বাট অন দ্য ডিউটি টাইম আই ড্ৰিংক জুইচ উইথ বুট কেইকেইটা আমি এইসব কিন্তু একদম ভালো নাপাওঁ কোনবোৰ আমার বোতলটো আপনি কিয় খাইছে ক'ত বটলটো খাইছো হাততে আছে আরে আমার বোতলের ভিতরে থাকা জুস খিনি কিয় খাইছে চিয়াৰ্ছ আপনি খাইছে কিয় পিয়াহ লাগিল খাই দিলো আপনার পিয়া লাগিছে ফিল্টারের করে পানি কিয় না খালি আমার জুস কিনে না জুস কিয় খাবো কেইটকা দামৰ জুচ এইবিলাক এটা সময়ত টেংকিয়ে জুচ কিনি এনে পেলাই দিয়া ৰেকৰ্ড আছে ট্যাঙ্কিত কিনক বা ড্রামত কিনক আমার পয়সা দিয়ে কিনে আনা জুস আপনি কিয় খাবো তোৰ শেষটো কিমান বেয়াকে শেষ হ'ব চাবিছে তই মৰাৰ সময়ত জুচ বিচাৰিবি নেপাবি না আমে মলিয়াব না কমলা ফুলিব তাতো কোনোবা নেমু টেঙা ছিঙিবলৈ যাব তাকো বৰলে পিন্ধিব দমকলৰ পানী খাব লাগিব মৰাৰ আগত বাহ আমার এই জুস খাবো আমাকে খাও দি যাব ও মাই গড এই বাহুস দেখাতে যাই গৈছা ক'ত ফেচি ভৰাই দিছে ইটো পইচা পৰ সিটো পইচা ইমান জাপিছে তলৰ পইচা একে উশাহে ল'ব নোৱাৰি কিন্তু মানুষটোৱে ইমান তহঁতক দিব কিয় হলে মোৰ লগততো একো ৰিলেশ্যন নাছে মৰমতে দিছে চাগে মৰমত মানুহে ইমান টকা দি দিব হে মই মৰম লগাই লোৱা যে তই কি মৰম লগা ল'ৰা হয় চা মৰম লগা মই মুখেৰে উলিয়াই আছো ৰুমলৈ মৰম দিব যা সেই উলিয়াই দিম বুলিহে কৈছে ছাৰ মণিবয়ে ফোন কৰিছিল কিয় টেংকাৰখন ক'ত থব সুধিছিল কিহৰ টেংকাৰ জুচৰ থালৰকে মাৰিম 2 পাৰি তাত সৰি যাব আকৌ ছাৰ মই বাৰু হলা হৈ চাকৰি কৰিলে সমাজে বাৰু মোক গ্ৰহণ কৰিবনে ছাৰ এইটো ধৰি থৈ দিয়া তেতিয়া কৰিব যা
পাইছো ওলাই দিওঁ নেকি কিবা ওলাই নহা হ'ল যে পানী তলাই চলাই মানুহটো সৰকি যোৱাগে নাইতো Hi, beauty. Hello, Mukudada. How are you? I am fine. And what is the case? Case to কি? কোনটো? বাকলি গোটেইজনাই বুজিয়ে পোৱা নাই। হা? মদাহিচা হাতত মোক কিমান টকা দি পঠাইছো চাগে যা 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 যা। ক'ত পালি ইমান টকা সপোনত পাইছো। মোৰ সপোন তাৰমানে ফলিয়া কাম সপোন চপোনটো বাদ দেচোন। কমল বহুত দিনৰ মূৰত মোৰ অন্তৰখনে আজি শান্তি পাইছে ছোৱালীজনী যে ঘপককে বনি গৈছে কোন ছোৱালী তোৰ ভনীৰ কথা কৈছো মানে মই যে ইমান সোপা টকা মালিক হৈ গৈছো তাইক তো মই বিয়া পাতিছো মানে তাই টকা মালিক হৈ গৈছে তাই হৈছে মোৰ টকা মালিক আৰু তই হৈছে মোৰ ঘৰৰ পেট পোৱা 100 দি মিটিয়াই মোৰ পেট পোৱা হা মোৰ পেট পোৱা বল কত জ্বালা নৰা তই আজি তই আমাৰ থানাৰ পেট পোহা হা মই পেট পোৱা তুই ইমান টকা ক'ত পালি এই টকা কথাটো বাদ দিছো তই তোৰ আৰু ভনীৰ কথাটো ভাব মানে ভনীয়ে হৈছে মোৰ জীৱনৰ হানি আৰু তই হৈছে মোৰ জীৱনৰ পেট পোৱা মোক পেট পোৱা বুলি কৈ নাথাকিবিচোন বৈদ্য গৰম দেই এক্সকিউজ মি কি আচ্ছা এই থানাত ষ্টেণ্ড ফেন আছে নেকি বাৰু কি ফেন বোলো ষ্টেণ্ড ফেন আছে নেকি কিয় বৈদ্য গৰম লাগিছে হে আছে যদি লগাই দিয়ক না বেটা তোক ষ্টেণ্ড ফেনৰ হাৱা খাব আনছো ইয়াতে আপোনালোকে কিন্তু মোক এনেই ধৰি আনিছে দেই ইয়ালে এনে আনা নাই বেটা উইথ প্ৰুফ আনিছো তো কিয় অকৰা মকৰা ল'ৰাটো প্ৰুফ হ'ল অকৰা মকৰা হয়তো বেয়া ফাণ্ডত পৰিলি তই বেটা মই আকৌ এইবোৰ দমলে ভয় কৰা মানুহ নহয় চাই থাক হৰি এই বুঢ়া বয়সত চাকৰিটো যোৱাবলে মন নেকি কি কলি বোলো বুঢ়া বয়সত চাকৰিটো যোৱাবলে মন নেকি কাক বুঢ়া কৈছ তোক দিখাই আছো ৰ বুঢ়া কৈছ একদম Oh my God. বাকচ দেখাতে যাই গৈছা ক'ত ঠেচি ঠেচি ভৰাই দিছে ইটো পইচা পৰ সিটো পইচা ইমান জাপিছে তলৰ পইচা একে উশাহে ল'ব নোৱাৰি কিন্তু মানুহটোৱে ইমান টকা তোক দিব কিয় কাৰণে মোৰ লগততো একো ৰিলেশ্যন নাছে মৰমতে দিছে চাগে মৰমত মানুহে ইমান টকা দি দিব হে মই মৰম লগা ল'ৰা যে অ তই কি মৰম লগা ল'ৰা হয় চা তোৰ মৰম লগা মই মুখেৰে উলিয়াই আছো ৰুমলৈ যা 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 মৰম দিব যা সেই উলিয়াই দিম বুলিহে কৈছে মৰম দিব যা যা মৰম দিব আজি যা এৰকচোন আপুনি নহয় ছাৰ ইয়াক লকাপত ভৰাব লাগে উহ ৰাম এৰকচোন নহয় ছাৰ ই মোক বুঢ়া বুলি কৈছে হয় তাক বুঢ়া বুলি কৈছে হা তোৰ ছাৰ বুঢ়া তই বুঢ়া তোৰ মায়েৰে বুঢ়া তোৰ বাপেৰে বুঢ়া তোৰ শুদ্ধ পুৰুষ বুঢ়া চমতাই হ'ব না নেৰো ছাৰ মোক বিচাৰ কৰি দিব লাগিব বিচাৰ কৰিম ইয়াৰ বিচাৰ ভালকৈ কৰিম আপুনি আগতে মোহনক লৈ আহক যাওক একদম মাথা ফালে দিম বুঢ়া বুলি কয়হি তোৰ হাতত পইচাৰ বেগ কেনেকৈ আহিল কিয় লৈছিলি পইচাটো কি হবে মই নাজানিছো খালি মোক 200 টকা দিছে মই কামটো কৰিহে গৈছো 200 টকা দিছি তক